মানে এতিয়া আমি চবে মিলি খাই আছোঁ আৰু তো হাই ফ্ৰেণ্ড, আপোনালোকে সকলোৰে ভালে কি কয় ভালেই হ'ব চাগে। তো আপোনালোকক মই আজি এটা মানে কেনেকৈ কি বনাই খাব লাগে তো এই ভিডিঅ'তে আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। তো প্ৰথমতে ফ্ৰেণ্ড আমি দোকানত যাম আৰু দোকানত গৈ এতিয়া মানে ৰাতি 6-7মান বাজিলে। তো এতিয়া ৰাতি আৰু দোকানত যাম আন্ধাৰে মুন্ধাৰে। তো গাইজ মানে অলপ ধেমালিও কৰি আছোঁ। তো এতিয়া মানে আন্ধাৰে মুন্ধাৰে যাম আৰু গৈ কেনে মানে এতিয়া দোকানৰ পৰা লৈ আহিম আৰু ঘৰত আনি এতিয়া মানে বনাম আৰু মোৰ লগতে মোৰ বাইদেউ আছে আৰু মইতো বনাব নোৱাৰোঁ, বাইদেৱে জানে। তো তাৰ লগতে মানে ভিডিঅ'টো বনাই আছোঁ। তো এতিয়া মানে তাই বনাব বোলে আৰু আপোনালোকক মই ভিডিঅ'টো শেষলৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে যদি মৰম কৰে চেনেহ কৰে তাহলে ভিডিঅ'টো প্লিজ শেষলৈ চাই থাকক। আৰু মোৰ যাতে চেনেলটো নতুন আহিছা তো ছাবস্ক্ৰাইবটো কৰি ল'বা প্লিজ। তেনেহ'লে নতুন মই ভিডিঅ' আপলোড দিম, তেতিয়াহে আপোনালোকৰ ভিডিঅ'বোৰ আপোনালোকৰ ওচৰত যাব। তো হাই ফ্ৰেণ্ড, এতিয়া মানে আমি যাবলৈ ওলালোঁ আৰু এতিয়া মানে আন্ধাৰ হৈ আছে আৰু লগত 50 টকা লৈ ল'লোঁ। তো এতিয়া মানে আমি আন্ধাৰে মুন্ধাৰে দোকানত যাবলৈ গৈ আছোঁ। তো বলক। হাই ফ্ৰেণ্ড, মানে এতিয়া আমি আন্ধাৰে মুন্ধাৰে গৈ আছোঁ। তো এতিয়া মানে দোকানত গৈ আছোঁ। মানে ইমান আন্ধাৰ আমাৰ মানে ইয়াৰ গলিটোত মানে লাইট চাইট একোৱে নাথাকে আৰু মই আপোনালোকৰ দোকানত গৈ ভিডিঅ'টো দেখাম আৰু কি এইটো গাইজ আমাৰ এইটো হৰি মন্দিৰ হয়, হৰি মন্দিৰ চাওক। আৰু আমাৰ এইটো মেইন ৰোড হয়, এইটো আমাৰ ফাইনেলি এইটো এতিয়া মানে দোকানত ফাইনেলি আহি পালোঁ। মানে পোহৰ হৈ আছে, মানে এতিয়া ঘৰত গৈ বনাই খাম আৰু চাওক ভিডিঅ'টো। ফ্ৰেণ্ড, এতিয়া মানে ফাইনেলি আমি ঘৰত আহি পালোঁ আৰু এইটো হয় ৰন্ধাঘৰটো। এতিয়া মানে দৰ্জাটো বন্ধই হৈ আছে আৰু আমি এতিয়া মানে খোলাম আৰু ফ্ৰেণ্ড কিনো দুখৰ কপাল, 50 টকা মই ধাৰ কৰি এইটো আৰু লগতে এই 3টা লৈ আহিলোঁ। আৰু আপোনালোকক আজি মই কেনেকৈ এইটো বনাই খাই সেইটো দেখাম আৰু এতিয়া মানে এইটোৱে আমাৰ ৰন্ধাঘৰটো চাওক। দেখাম আৰু এইটো মানে কেৰাহীত পানী ল'লোঁ আৰু এতিয়া মানে ইমান পানী দি আছে জ্বলাব লাগিব। আৰু তাৰপিছত কেৰাহীটো উঠাই দিলোঁ আৰু তাৰপিছত এই 3টাটো তাতে দিম আৰু এইটো দিব লাগিব চাওক। চৰি, ইয়াতে কিবা আছে, এইটো দিলোঁ। এইটো 3টা আন্দা দিম আৰু ইয়াত 3টা মছলা আছে, এই 3টা দি দিম আৰু সিদ্ধ হ'ল। আৰু এতিয়া মানে তেল চেল দি কেৰাহীত দিব আৰু ফাটিছে আৰু তেলটো এতিয়া হিট হৈ আছে। তো এতিয়া ইয়াতে অলপমান নহৰু দিলে আৰু ইয়াতে অলপ এতিয়া মানে পিঁয়াজটো দিব গোটেই। তোলে খান উঠো আমাদের করতে ভাই না রে ইংরেজি ফেমাস না ওটা পুরা নুন দিয়ে ওটা আওয়াজটা বন্ধ করে ওটা লাগিয়ে ফেলাইছি। তুই দামুন বানাও পেলে দুর্গা পুজোর দোকান খুলে দিল মুই বেচালে মই কি বানালে হয় নাহলে দিবা করতে একলাই না ওইজন্য টাকা কম খাবো না কি না দেখুন তো ফাটি দিন সব আইফোন 6s 7 নামি গেল কোনটা
buat dan malam punya itu tuh pakai dia sih lebih punya mau mobile udah teh dia lucu yang pakai kata apa mau motai nih tapi saya pada di pasar kok medek naik saya pada lihat di dalam di tengah sama itu tuh ya মানে এতিয়া আমি চবে মিলি খাই আছো আৰু আস্তে আস্তে খাম মানে চাপ মই খাম থাকতো দালি খাই